আয়াৰলেণ্ডে ইভিএম কিনিছিলে 54 মিলিয়ন ইউৰোৰে, মানে 500 কোটি টকাৰে আয়াৰলেণ্ডে ইভিএম কিনি আনিছিলে। কিন্তু তেওঁলোকে যেতিয়া এই সমস্যাসমূহ গম পালে, আয়াৰলেণ্ডে কি কৰিলে, 500 কোটি টকাৰ গোটেই ইভিএমবোৰ ভঙা চিঙাত বিক্ৰী কৰি দিছে। আমাৰ ইণ্ডিয়াই আনে চিপবোৰ নেদাৰলেণ্ডৰ পৰা। নেদাৰলেণ্ডে কি কৰিছে, তেওঁলোকে ইভিএমটো বেন কৰি দিছে। ইলেকশ্যন কমিশ্যনে আমাক কিয় চাব নিদিয়ে যে আমাক এই মাইক্ৰ' কণ্ট্ৰলাৰটোৰ ভিতৰত কি লিখা আছে। কাইলৈ যদি সুপ্ৰিম কোৰ্টেও আমাক কয় যে এইটো তুমি উলিয়াই আনি কিনে তাৰ ভিতৰত কি ক'ত সোমাই দিছে এটা ভেৰিফাই কৰা, কিন্তু সেইটো আমি কৰিব নোৱাৰোঁ। মাইক্ৰ' কণ্ট্ৰলাৰ চিপটো ডেষ্ট্ৰয় হৈ যাব আমি যদি ভিতৰত থকা কামানখিনি যদি আমি পঢ়িব ট্ৰাই কৰোঁ। যেতিয়া ছুইচ গভৰ্ণমেণ্টে এইটো অ'পেন কৰি দিলে, অ'পেন কৰি দিয়াৰ পিছত কি হ'ল, কিছুমান ৰিচাৰ্চাৰে তাত সঁচাকৈ ফল্ট পালে যে এইটো ভুল আছে ইয়াতে, আৰু ইয়াৰ ফলত মেনিপুলেট হ'ব পাৰে। তাৰ কাৰণে ছুইচ গভৰ্ণমেণ্টে ইভিএম তাত ইলেক্ট্ৰনিক ভোটিং ছিষ্টেম ছাছপেণ্ড কৰিবলগীয়া হৈ গ'ল। ব্ৰাজিলে প্ৰত্যেক 1 বছৰৰ আগে ইলেকশ্যনৰ 1 বছৰৰ আগে তেওঁলোকে অ'পেন কৰি দিয়ে আৰু সকলোকে চাব দিয়ে যে আমি এইটো ভৰাইছোঁ মেচিনটোৰ ভিতৰত বা ভোটিং ছিষ্টেমটোত আমাৰ এইখিনি ক'ড আছে। কিন্তু আমিতো এতিয়া এটা বন্ধ বাকচ এটা বিশ্বাস কৰি লৈছোঁ, ভিতৰত কি কামাণ্ড সোমাই দিছে, কি ৰেচিপি সোমাই দিছে আমিতো নাজানো। উই আৰ এ ডেভেলপিং কাণ্ট্ৰি এণ্ড উই আৰ এডপ্টিং উইথ দ্য টেকন'লজি। কিন্তু মই এটা কথা সুধিব বিচাৰিছোঁ, জাপান কি পিছপৰা দেশ নেকি? জাপানটো টেকন'লজিকেলি এডভান্স দেশ, তেওঁলোকে আমাক মাইক্ৰ'চিপবোৰ তেওঁলোকে আমাক ছাপ্লাই দিয়ে, কিন্তু তেওঁলোকে ইভিএম ইউজ নকৰে। জাৰ্মানীয়ে ইউজ নকৰে। জাৰ্মানীয়েতো আনকনষ্টিটিউচনেল বুলি কৈ দিছে যে ইভিএমটো কনষ্টিটিউচনেলে নহয়। G7ৰ কাণ্ট্ৰিবিলাকে ইউজ নকৰে, ফ্ৰান্সে ইউজ নকৰে, কানাডাই ইউজ নকৰে। আনকি ইলেকশ্যন কমিশ্যনেও নাজানে যে তাৰ ভিতৰত কি চলি আছে। এইটো জাষ্ট এটা অন্ধকাৰময় ব্লেক বক্স হয়। এইটো মানে এটা মূৰ্খৰ স্বৰ্গত বাস কৰি থকা বুলি ক'ব লাগিব। উই আৰ লিভিং ইন এ ফুলছ পেৰাডাইজ। বিকজ ইভিএমটো হৈছে এটা মিনি কম্পিউটাৰ। এইটো আমি এটা মিনি কম্পিউটাৰ বুলি কিয় ক'ব পাৰোঁ, ইভিএমটোৰ ভিতৰত এটা বস্তু থাকে, এইটোক মাইক্ৰ' কণ্ট্ৰলাৰ বুলি কোৱা হয়, আৰু মাইক্ৰ' কণ্ট্ৰলাৰটোৱে হৈছে ইভিএমটোৰ ব্ৰেইন। এতিয়া মই আপোনালোকক কুইকলি কথাখিনি কৈছোঁ। মাইক্ৰ' কণ্ট্ৰলাৰৰ ভিতৰত মেইনলি 3টা পাৰ্ট থাকে। এটা থাকে মেমৰি ইউনিট, এটা থাকে প্ৰচেছিং ইউনিট, এটা হৈছে ইনপুট আউটপুট ইউনিট। মানে এই 3টা ইউনিটৰ কামখিনি মই বুজাই দিছোঁ। ইনপুট আউটপুট ইউনিট মানে ইনপুট ইউনিটটো মানে আপুনি যে বাটনটো টিপিব কোনোবা এজন কেণ্ডিডেটৰ তাত, সেইটো হৈছে ইনপুট, আৰু আউটপুটটো হৈছে ভিভিপেট শ্লিপখন বা ভিভিপেটৰ ডিছপ্লেখন, আৰু ইনপুট আউটপুট ইউনিটটোৱে সেইখিনি কাম কৰে। তাৰপিছত আপোনাৰ প্ৰচেছিং ইউনিটটোৱে গোটেইখিনি নিয়ন্ত্ৰণ কৰে। প্ৰচেছিং ইউনিটটোৱে এইখিনি নিয়ন্ত্ৰণ কৰে যে ভোটটো ইনপুটত কেনেকৈ আহিলে, আউটপুটত কি শ্ব' কৰিব লাগিব, তাৰপিছত মেমৰিত কাৰ নামত ষ্ট'ৰ কৰিব, সেই গোটেইখিনি প্ৰচেছিং ইউনিটে কৰে। এতিয়া প্ৰচেছিং ইউনিটটোৱে কেনেদৰে কাম কৰে? প্ৰচেছিং ইউনিটটোতো নিজা ব্ৰেইন নাই, গতিকে প্ৰচেছিং ইউনিটটোৰ ভিতৰত কিছুমান ইনষ্ট্ৰাকশ্যনছ বা লাইন আমি প্ৰগ্ৰাম কিছুমান সোমাই দিওঁ। সহজ ভাষাত ক'বলৈ গ'লে আমি ৰেচিপি বুলি ক'ব পাৰোঁ, কিন্তু ষ্টেপ বাই ষ্টেপ তুমি এইটো কৰিবা। গতিকে সেই ৰেচিপিটো আমি প্ৰচেছিং ইউনিটত সোমাই দিওঁ, আৰু প্ৰচেছিং ইউনিটটোৱে সেইমতে কাম কৰে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াতে যে প্ৰচেছিং ইউনিটটোৰ ভিতৰত কি ৰেচিপি, কি ইনষ্ট্ৰাকশ্যন সোমাই দিছে সেইটো আমি নাজানো। আজি আমি ভাবিব পাৰোঁ যে প্ৰচেছিং ইউনিটৰ ভিতৰত শুদ্ধকৈ সোমাই দিছে, যে বাটন 1টো টিপিলে 1 নম্বৰ কেণ্ডিডেটজনৰ তাতে ভোটটো মেমৰিত ষ্ট'ৰ হ'ব আৰু ডিছপ্লেটো সেইটোৱে দেখাব। আৰু সেইকাৰণে আমি কৈ আছোঁ যে ভিভিপেটটো কিয় ইলিউশ্যন। প্ৰচেছিং ইউনিটে এইটো কৰিব পাৰে যে ভিভিপেটত ডিছপ্লে কৰিব যে ডিছপ্লে কেণ্ডিডেট 1 চিম্বল, কিন্তু ষ্ট'ৰ কৰিব কেণ্ডিডেট 2 নামত বা 3 নামত, সেইখিনিও কৰিব পাৰে। এইখিনি মানে কম্পিউটাৰ ছায়েন্সত একদম ইজিলি কৰিব পাৰে উইথ ইফ এলছ কণ্ডিশ্যন। এইটো ইফ এলছ কণ্ডিশ্যন বুলি আমি কওঁ। চ' কণ্ডিশ্যনেল লজিকৰ সহায়ত অতি সহজে এইবোৰ কাম কৰিব পাৰে। এইবিলাক মই ইনভেণ্ট কৰি কোৱা নাই। যিকোনো কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট এজনে এই কথাখিনি ভালদৰে বুজি পাব মই কোনখিনি কথা কৈ আছোঁ। আজি যদি আমি চাওঁ, মেইনলি কিছুমান হিডেন ট্ৰিগাৰ এইটো কম্পিউটাৰ বা মাইক্ৰ' কণ্ট্ৰলাৰৰ ভিতৰত থাকিব পাৰে। যেনে ধৰি লওক টাইম ট্ৰিগাৰ। টাইম ট্ৰিগাৰটো এনেকুৱা ধৰণৰ বস্তু যে তুমি প্ৰথম 5-6টা ভোটলে সঠিকভাৱে কাউণ্ট কৰিবা, যিটো ইনপুট দিছে ইনপুট ইউনিটে সেইটোৱে তুমি আউটপুটত বা ভিভিপেটত দেখাবা, আৰু মেমৰিটো সেইটোৱে ষ্ট'ৰ কৰিবা। কিন্তু আফটাৰ 501 নম্বৰ ভোটটোৰ পৰা তুমি
থাৰ্ড বা দুটা ভোট, প্ৰতি তিনিটা ভোটৰ দুটা ভোট তুমি চুৰি কৰিবা, চুৰি কৰি অমুক নামৰ কেণ্ডিডেটটোৰ মেমৰিত ষ্ট'ৰ কৰিবা। সেইটো আমি কৰিব পাৰোঁ। আৰু বহুত আছে, যেনে শ্লিপিং কোড, মানে 20 দিনলৈ তুমি ইলেকশ্যনৰ দিনাও তুমি সঠিকভাৱে কাম কৰিবা, 20 দিনলৈ তুমি একো নকৰিবা। আফটাৰ 20 days তুমি অমুক 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 কেণ্ডিডেটটোৰ পৰা ভোট চুৰি কৰি আনি মেমৰিত অমুক অমুকৰ তাত ষ্ট'ৰ কৰি দিয়া। সেইখিনিও আমি কৰিব পাৰোঁ। গতিকে ইয়াত কৰিব পৰা ইনফাইনাইট মানে হেৰি আছে, অপশ্যনছ আছে লিখিব পৰা। কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে ইলেকশ্যন কমিশ্যনে আমাক কিয় চাব নিদিয়ে যে আমাক এই মাইক্ৰ' কণ্ট্ৰলাৰটোৰ ভিতৰত কি লিখা আছে। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱে যে মাইক্ৰ' কণ্ট্ৰলাৰটোৰ ভিতৰত যিটো আমি কোড সোমাই দিছোঁ, সেইটো ৰিড প্ৰটেকশ্যন এটা তাত লাগি থাকে, যে কাইলৈ যদি সুপ্ৰিম কোৰ্টেও আমাক কয় যে এইটো তুমি উলিয়াই আনি কিনে তাৰ ভিতৰত কি কোড সোমাই দিছে এটা ভেৰিফাই কৰা, কিন্তু সেইটো আমি কৰিব নোৱাৰোঁ। কিয় কৰিব নোৱাৰোঁ? এই ৰিড প্ৰটেকশ্যনটোৰ কাৰণে উইদাউট ডেষ্ট্ৰয়িং দ্য মাইক্ৰ' কণ্ট্ৰলাৰ চিপ উই কেনট ডু ডেট। মাইক্ৰ' কণ্ট্ৰলাৰ চিপটো ডেষ্ট্ৰয় হৈ যাব আমি যদি ভিতৰত থকা কামানখিনি যদি আমি পঢ়িব ট্ৰাই কৰোঁ। এতিয়া কথাটো হৈছে, যদি ইলেকশ্যন কমিশ্যনে এইখিনি বস্তু আমাক দিবই নোৱাৰে, অ'পেন কৰিবই নোৱাৰে, বিশ্বৰ আন দেশবোৰে কেনেকৈ কৰি আছে? মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ, ছুইজাৰলেণ্ডত তেওঁলোকৰ এনেকুৱা ডাউট এটা হৈছিলে। আজি আমি যিটো ডাউট কৰি আছোঁ, ছুইজাৰলেণ্ডতো ছেম ডাউট হৈছিলে। তেতিয়া ছুইচ গভমেণ্টে কি কৰিলে? ছুইচ গভমেণ্টে বিশ্বৰ সকলো ইঞ্জিনিয়াৰক মাতি আনি ক'লে, আমি চ'ৰ্চ কোডটো ভোটিং ছিষ্টেমৰ কমপ্লিটলি অ'পেন কৰি দিছোঁ, আমি কি লিখিছোঁ আৰু মেচিনটোৰ ভিতৰত কি ভৰাইছোঁ সেইটো তোমালোকে পঢ়ি চোৱা। কিন্তু যিটো ভাৰতত ইণ্ডিয়ান ইলেকশ্যন কমিশ্যনে আমাক নেদেখায়। যেতিয়া ছুইচ গভমেণ্টে এইটো অ'পেন কৰি দিলে, অ'পেন কৰি দিয়াৰ পিছত কি হ'ল, কিছুমান ৰিচাৰ্চাৰে তাত সঁচাকৈ ফল্ট পালে যে এইটো ভুল আছে ইয়াতে, আৰু ইয়াৰ ফলত মেনিপুলেট হ'ব পাৰে। তাৰ কাৰণে ছুইচ গভমেণ্টে EVM তাত ইলেক্ট্ৰনিক ভোটিং ছিষ্টেম ছাছপেণ্ড কৰিবলগীয়া হৈ গ'ল। আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিছোঁ, কিয় এই বস্তুটো আমি জানিব লাগে। আমি সাধাৰণতে যেতিয়া মেচিনক এই ৰেচিপি বা ইনষ্ট্ৰাকশ্যনবিলাক দিওঁ, সেইবিলাক আমি আমাৰ ভাষাত লিখোঁ। ইটছ কাইণ্ড অফ ইংলিছ, মানে ইংলিছৰ দৰে এটা ভাষাত আমি লিখোঁ, আৰু সেইটো কম্পাইল কৰি মেচিনে বুজি পোৱা ভাষাত আমি মেচিনটোৰ ভিতৰত সোমাই দিওঁ। 0, 1, 1, 0 তেনেকুৱা বাইনাৰী লেংগুৱেজত আমি সোমাই দিওঁ। গতিকে আমিতো বাইনাৰীটো কৰিব নোৱাৰোঁ। গতিকে কি কামাণ্ড দিছে, যেনে বাটন 1টো টিপিলে তুমি 1 নম্বৰ কেণ্ডিডেটজনৰ তাতে মেমৰিত ৰেজিষ্টাৰ কৰিবা নে 2 নম্বৰজনৰ তাত ৰেজিষ্টাৰ কৰিব দিছে, সেইটো আমি নাজানো তেওঁলোকে কি কামাণ্ড সোমোৱাই দিছে। ঠিক তেনে ব্ৰাজিলেও এইটো অ'পেন কৰি দিছে। ব্ৰাজিলে প্ৰত্যেক 1 বছৰৰ আগে ইলেকশ্যনৰ 1 বছৰৰ আগে তেওঁলোকে অ'পেন কৰি দিয়ে আৰু সকলোকে চাব দিয়ে যে আমি এইটো ভৰাইছোঁ মেচিনটোৰ ভিতৰত বা ভোটিং ছিষ্টেমটোত আমাৰ এইখিনি কোড আছে, যে এইখিনি সম্পূৰ্ণ শুদ্ধ হয়। কাৰণ বাটন 1 টিপিলে 1 নম্বৰ কেণ্ডিডেটৰ তাত যাব, বাটন 2 টিপিলে 2 নম্বৰ কেণ্ডিডেটৰ তাত যাব। কিন্তু আমিতো এতিয়া এটা বন্ধ বাকচ এটা বিশ্বাস কৰি লৈছোঁ, ভিতৰত কি কামাণ্ড সোমাই দিছে, কি ৰেচিপি সোমাই দিছে আমিতো নাজানো। তেনে আপোনাক যদি ঘৰত কোনোবাই যদি ৰেচিপি এখন দিয়ে ভাত বনাবলৈ বা যিকোনো চব্জি বনাবলৈ, আপোনাক যদি ৰেচিপি এখন দিয়ে, আপুনি ৰেচিপি মতে কাম কৰিব। কিন্তু যদি ৰেচিপিখনে কোনোবাই লুকুৱাই থৈ দিয়ে, আপুনি কেনেকৈ জানিব তাত কোনোবাই বিষে মিহলাই থৈ দিছে নে কি কৰি থৈ দিছে? এইটোতো আমি গম নাপাওঁ। গতিকে আমাৰ দাবী এটাই, আমি এটা বস্তুৱে বিচাৰিছোঁ যে এই ৰেচিপিটো বা প্ৰগ্ৰামটো যিটো সোমাই দিছে মাইক্ৰ' কণ্ট্ৰলাৰৰ ভিতৰত, এইটো অ'পেন কৰিব লাগে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া চাওক, টেকন'লজিকেলি আটাইতকৈ এডভান্স হৈছে USA। ইভেন USA মেক্সিমাম আপোনালোকৰ বেলট পেপাৰ ইউজ কৰে, আৰু জাষ্ট 2-3খন ষ্টেটত তেওঁলোকে ইউজ কৰে ইলেক্ট্ৰনিক ভোটিং ছিষ্টেম। কিন্তু তাতো এইটো অ'পেন চ'ৰ্চ কৰি তেওঁলোকে ৰাখিছে যাতে সকলোৱে এইটো চাব পাৰে। এষ্টনিয়াৰ গোটেইখিনি কোড, গোটেই চ'ৰ্চ কোডখিনি তেওঁলোকৰ পাব্লিকলি গিটহাবত এভেইলেবল আছে। আজি আপোনালোকেও গিটহাবটো খুলি তেওঁলোকৰ ভোটিং ছিষ্টেমটোৱে কেনেকৈ কাম কৰে, কি প্ৰগ্ৰাম সোমাই দিছে, আপোনালোকে আজি গৈ পঢ়িব পাৰে। ফিনলেণ্ডে এইটো ৰিজেক্ট কৰিছে। এতিয়া আৰু এটা কথা মই ক'ব বিচাৰিম, যদিহে ইলেকশ্যন কমিশ্যনে ভাবিছে যে এইটো তেওঁলোকৰ কাৰণে ছেফ নহয় অ'পেন কৰিবলৈ, এইবিলাক দেশে কেনেকৈ অ'পেন কৰিছে। তাতকৈ ডাঙৰ কথা, অ'পেন SSL বুলি এটা বস্তু আছে। অ'পেন SSL হৈছে এটা প্ৰট'কল, যিটো প্ৰট'কলে আপোনালোকৰ অনলাইন বেংকিঙৰ ইউজাৰ নেম, পাছৱৰ্ড বা HTTP যিবিলাক কানেকশ্যন হয় সেইবিলাক গোটেই ছিকিউৰ কৰে। সেই অ'পেন SSLৰ যিটো চ'ৰ্চ কোড হয় সেইটোৱে তেওঁলোকে অ'পেন কৰি ৰাখিছে। যদি আমাৰ অনলাইন বেংকিং, য'ত আমাৰ টকা পইচা থাকে, সেইটোৱে যদি অ'পেন চ'ৰ্চ হ'ব পাৰে, EVMটো কিয় অ'পেন চ'ৰ্চ হ'ব নোৱাৰে?
আৰু আপোনালোকে যদি চাই আমি অকণমান আগতে ক'লোঁ আমাৰ ভাৰতত EVMবোৰ বনাই BEL আৰু ECIL আৰু তেওঁলোকে আগতে ছেমিকণ্ডাক্টৰবোৰ আনিছিলে জাপানৰ ৰেনেছাছৰ পৰা, নেডাৰলেণ্ডৰ NXP ছেমিকণ্ডাক্টৰছৰ পৰা। কিন্তু সেই নেডাৰলেণ্ডে কি কৰিছে, আমাৰ ইণ্ডিয়াই আনে চিপবোৰ নেডাৰলেণ্ডৰ পৰা। নেডাৰলেণ্ডে কি কৰিছে, নেডাৰলেণ্ডে কৈছে তেওঁলোকে EVMটো বেন কৰি দিছে। বেন কৰি দিয়াৰ এটাই কাৰণ, যেতিয়া তেওঁলোকে গোটেই বস্তুখিনি পঢ়ি চাই কিনে তেওঁলোকে গম পালে ইয়াত কিছুমান হিডেন ট্ৰিগাৰ বা হিডেন মালেচিয়াছ কোড কোনোবাই সোমোৱাই দিব পাৰে, যাৰ ফলত মেচিনটোৱে এক্সপেক্টেড ধৰণে কাম নকৰিবও পাৰে। গতিকে নেডাৰলেণ্ডে টোটেলি বেন কৰি দিছে সেইটো। আৰু মই আৰু এখন দেশৰ কথা ক'ব বিচাৰোঁ, আয়াৰলেণ্ডে EVM কিনিছিলে 54 মিলিয়ন ইউৰোৰে, মানে 500 কোটি টকাৰে আয়াৰলেণ্ডে EVM কিনি আনিছিলে। কিন্তু তেওঁলোকে যেতিয়া এই সমস্যাসমূহ গম পালে, আয়াৰলেণ্ডে কি কৰিলে, 500 কোটি টকাৰ গোটেই EVMবোৰ ভঙা চিঙাত বিক্ৰী কৰি দিছে। এইটো মই কোৱা কথা নহয়, আপোনালোকে গুগলত চাৰ্চ কৰি চাব, গোটেই 500 কোটি টকাৰ EVM তেওঁলোকে ভঙা চিঙাত বিক্ৰী কৰি দিছে। গতিকে আমাৰ দাবী এটাই যে এই চ'ৰ্চ কোডটো যিটো EVMটোৰ ভিতৰত সোমাই আছে এইটো অ'পেন কৰিব লাগে, নহ'লে আমাৰ সদায় সন্দেহৰ অৱকাশ থাকি যাব যে ইয়াৰ ভিতৰত কিছুমান মালেচিয়াছ কোড আছে, যিবোৰৰ ফলত আমি এইবাৰো ইলেকশ্যনত যিবোৰ বিসংগতি দেখা পালোঁ, সেইখিনি আমি ভাবিবলৈ বাধ্য হৈছোঁ আমাৰ EVMৰ ভিতৰত থকা মালেচিয়াছ কোডৰ কাৰণে এইবোৰ হৈ আছে। আৰু সেইখিনি আমি বিশ্বাস এইকাৰণে কৰিছোঁ বিকজ তেওঁলোকে এতিয়ালৈকে চ'ৰ্চ কোডটো অ'পেন কৰা নাই। এতিয়া ভাৰতে হয়তো ক'ব পাৰে যে আমি হৈছোঁ প্ৰগতিশীল দেশ, উই আৰ এ ডেভেলপিং কাণ্ট্ৰি এণ্ড উই আৰ এডপ্টিং উইথ দ্য টেকন'লজি। কিন্তু মই এটা কথা সুধিব বিচাৰিছোঁ, জাপান কি পিছপৰা দেশ নেকি? জাপানটো টেকন'লজিকেলি এডভান্স দেশ, তেওঁলোকে আমাক মাইক্ৰ'চিপবোৰ তেওঁলোকে আমাক ছাপ্লাই দিয়ে, কিন্তু তেওঁলোকে EVM ইউজ নকৰে, জাৰ্মানীয়ে ইউজ নকৰে। জাৰ্মানীয়েতো আনকনষ্টিটিউচনেল বুলি কৈ দিছে যে EVMটো কনষ্টিটিউচনেলে নহয়। তাৰপিছত তেনেকৈ আপোনালোকৰ G7 যিখিনি গ্ল'বেল ছুপাৰ পাৱাৰ বুলি আমি কওঁ, G7ৰ কাণ্ট্ৰিবিলাকে ইউজ নকৰে, ফ্ৰান্সে ইউজ নকৰে, কানাডাই ইউজ নকৰে। গতিকে আমাৰ দাবী এটাই যে EVMত যিখিনি চ'ৰ্চ কোড তেওঁলোকে সোমাই দিছে, সেই কোডটো যেতিয়ালৈকে আমি দেখা নাপাওঁ তেতিয়ালৈকে কিন্তু আমি কোনেও চিয়'ৰ হ'ব নোৱাৰোঁ। মই নোৱাৰোঁ, আপুনি নোৱাৰে, ভাৰতবৰ্ষৰ জনতাই নোৱাৰে, আনকি ইলেকশ্যন কমিশ্যনেও নাজানে যে তাৰ ভিতৰত কি চলি আছে। এইটো জাষ্ট এটা বন্ধ অন্ধকাৰময় ব্লেক বক্স হয়, আৰু এই ব্লেক বক্সটোৰ ভিতৰত তেওঁলোকে কি কোড সোমাই দিছে, এইটো মানে এটা মূৰ্খৰ স্বৰ্গত বাস কৰি থকা বুলি ক'ব লাগিব। উই আৰ লিভিং ইন এ ফুলছ পেৰাডাইজ, বিকজ EVMটোৰ ভিতৰত কি আছে আমি একো নাজানো। আমি ভাবি লৈছোঁ যে এইটোৱে সঠিকভাৱে কাম কৰি থাকিব, আমি দেখাও নাই তাৰ ভিতৰত কি কোড সোমাই দিছে।